এইটোৰ নাম হৈছে উকিলপট্টি। ইয়াত আছে গোৱালাপট্টি, মানে ইয়াত গৰু পোহে। ভিতৰত থাকে, ঘৰত গোহালি আছে। হেল্ল' গাইজ, গুড মৰ্ণিং। মই ধ্ৰুৱ আৰু আপোনালোকে চাই আছে মোৰ চেনেল অসমীয়া ল'ৰা মট'ব্লগ। আজি আকৌ মট'ব্লগ নহয়, আজি আকৌ আমি দুয়ো চাইকেল লৈ ওলাইছোঁ। মানে আজি শিলচৰত আমুলৰ তৰফৰ পৰা এটা চাইকেল ৰেলী আয়োজন কৰা হৈছে, য'ত ফ্ৰী টি চাৰ্ট দিয়া হ'ব, আমুলৰ ব্ৰেকফাষ্ট দিয়া হ'ব আৰু এখন পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট দিয়া হ'ব। যোৱাকালি 26 নৱেম্বৰ ডক্টৰ ফাৰ্গিছ কুৰিয়ানৰ জন্মদিন আছিল আৰু তেওঁৰ জন্মদিনটো নেশ্যনেল মিল্ক ডে হিচাপে ভাৰত চৰকাৰে উদযাপন কৰে। दुनिया में 100 साल पहले जाएंगे कभी नहीं इंडिया के दिल से। आप किधर से आते हो ना? शिवबाड़ी साइड से आते हो? Kana in a packet, safety ka jacket. Kana in a packet, yeah. Kana in a packet, safety ka jacket. Kana in a packet, tiki tiki साथ का पेड़ा, हाय हाइजीनिक वाला है ना? टिक्की पाई और ठंडी ठंडी कुल्फी, प्लीज पैकेट वाली देना। तकलीफ को हेल्थ को इंडिया ने किया है क्रैकेट। खाना इन अ पैकेट, सेफ्टी का जैकेट। खाना इन अ पैकेट, ये आज इंडिया अपना सारा खाना साफ पैकेट में खरीदता है, लेकिन दूध अब भी खुला। अरे खुले दूध में मिलावट, मिट्टी के साथ बीमार पड़ने का भी चांस होता है खाए, इसीलिए क्वालिटी टेस्टेड, साफ, सुरक्षित, हेल्दी पैकेट वाला पीता है।
ফাইনেলি আমাৰ চাইকেল ৰেলী কমপ্লিট হৈ গ'ল। ভাগৰ লাগিল, মানে অলপ দেৰি হ'ল ষ্টাৰ্ট কৰাটো। আমাৰ ৰ'দ ওলাই গ'ল আৰু গাড়ী অলপ বেছি হৈ গ'ল, ৰাস্তাত ট্ৰেফিক বেছি হৈ গ'লগৈ। সেয়ে এতিয়া ব্ৰেকফাষ্ট কালেক্ট কৰিব লাগে। ব্ৰেকফাষ্ট লৈয়ে আছে ল'ৰাবোৰে। মই মোৰটো লৈ লওঁ, তাই লৈ লওক, তাৰপিছত চাৰ্টিফিকেট কালেক্ট কৰিম আৰু ঘৰলৈ গৈ থাকিম। क्या क्या मिला? India, the world's #1 milk producer. East Korea. देखो छोटा सी समस्या क्यों है। দেখাই দিয়া কি পাইছা। दुनिया में 100 साल पहले इंडिया के दिल से